নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ বন্ধুসকল, আজি আমি আকৌ কথা পাতিম তাকি মানে টিকটক ভিডিঅ'ৰ ওপৰত। গতিকে বেছি সময় পলম নকৰি বলকচোন আৰম্ভ কৰো আজিৰ কাম। দেউতা মই আজি ছোৱালী পলাই আনিছো চাও কেনে মাল আনিলি ওয়েট দেউতা ওয়েট জানেমন বাহিৰ নিকল লম্বা লম্বা চুল জান দেউতা কি হল তোমাৰ দেখি পগলা হৈছে দেউতা আহা আমি হানিমুন কৰো ओ भाई मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक বন্ধুসকল, একদম নিশ্চয় চিনি পাইছেই। হয় বন্ধুসকল, এইজনে হৈছে বেতাল ভাই, যিয়ে তাকি এপটোৰ ভিতৰত বৰ্তমান সময়ত বহুতো জনপ্ৰিয়তা লাভ কৰিছে। বেতাল গাই আপুনি তাকি কৰে, আল কৰে, বাল কৰে, ভেকুলীৰ ছাল কৰে, সেইটো আপোনাৰ কথা, তাত মই ক'বলৈ নাযাওঁ। কিন্তু এনেকুৱা কিছুমান মক্কেলামী কাম কৰিলে ভাল নালাগে অ' বেতাল গাই। বন্ধুসকল, আমাৰ বেতালকে বিয়া পাতিলে, কিন্তু আমাক বিয়ালৈ নামাতিলে। বহুত দুখ লাগিছে, কিন্তু কি কৰিবা, হৈ গ'ল আৰু লকডাউন আছিল যিহেতু একো কথা নাই, তাত এতিয়া ধৰি একো লাভ নাই। গতিকে আমি ডাইৰেক্ট পইণ্টত আহোঁ। বন্ধুসকল, আমাৰ বেতালকে বিয়া পাতিলে, ঘৰলৈ আনিলে, সেইটো কথা গম পালো। দেউতাকক ক'লে, দেউতা মই বিয়া পাতিলো, সেইটো গম পালো। দেউতাকে ক'লে মানে মালপিচ চাওঁ, মানে বোৱাৰীজনী চাওঁ বুলিতো চবে ক'বই। কিন্তু বোৱাৰীজনী যেতিয়া আহি ওচৰ পালেহি দেউতাকৰ, তেতিয়া দেউতাকৰ হাফ ফেল হৈ গ'ল, মানে বুজিলে নহয় আৰু সেইটোৱে হৈ গ'ল মানে। আৰু হ'বতো, কিয় নহ'ব? যদি বোৱাৰীজনী গালত যদি মানে কিবা দাড়ি দাড়ি বস্তুটোৱে আছে, তলতো চাগে কি আছে সেইটো কেনে গম পাব ন? চ' হাফ ফেল হৈ প্ৰত্যেকজন দেউতাকে বা মাক দেউতাকে এইটো হ'বই। কিন্তু যেতিয়া ল'ৰাটোৱে ছোৱালীজনী বিয়া পাতি আনিছে, ভাবিছে ধুনীয়া এজনী আনিছে আৰু গাঁৱৰ মানে ক'ব আৰু এই আমুকৰ বোৱাৰীজনী বিৰাট ধুনীয়াও, মানে একদম পুৰা স্বৰ্গৰ উপেশ্বৰীৰ নিচিনা। কিন্তু আমাৰ বেতালকাই যোনজনী ছোৱালী বিয়া পাতি আনিলে, সেইজনী মানে অকমান অদ্ভুত টাইপৰ দেখিবলৈ, মানে গালত দাড়ি আছে, তলতো চাগে অকমান অৱস্থা নাইকিয়া হৈ আছে চাগে, মানে সেইটো নে এইটো বুজিছে নহয় আচলতে হেৰি নেকি আৰু। গতিকে দেউতাকটো চব দেউতাক হ'বই আৰু, চব দেউতাক হাফ ফেল হৈ গ'ল, মানে বেহুচ। বেতাল গাই আপুনি এতিয়াতো বিয়াখন পাতিলেই, গতিকে লকডাউন খোলাৰ পিছত আৰু এখন বিয়াখন পাতিব ভালকে, ধুনীয়া এজনী সুন্দৰ ৰূপেশ্বৰী চাই। গতিকে এনেকুৱা বিলাকক নানিব বেতাল গাই, ভাল নালাগে। বিয়া হ'ল বুলি আৰু ছোৱালী হ'ল বুলি আৰু যাৰ লগত বিয়া নহয়। গতিকে মই চাই চিতি আনিব, আমাকো মাতিব খাবলৈ, কিয়নো আমিও ভাবিছো বেতালকে বিয়াতে আমাৰ আনন্দ কৰিম, ফূৰ্তি কৰিম দেই। গতিকে আপোনাক ইমানেই ক'লো আৰু মই। হয় বন্ধুসকল, এইটোৱে আছিলে আমাৰ বেতালকাই ভিডিঅ'টো, য'ত মানে বিয়া পাতিলে, বিয়া পতাৰ পিছত মানে এখন লণ্ড বন্ধ হৈ গ'ল, মানে ছোৱালীজনী গালত আছে দাড়ি, তলত চাগে কি আছে সেইটো গমেই নাপাওঁ কোনো। গতিকে ইয়াৰ পিছৰটো ভিডিঅ' পিনে অকমান আগবাঢ়ি যাওঁ বলকচোন। গতিকে বেছি সময় পলম নকৰি বলক আৰম্ভ কৰোঁ আমাৰ আজি দ্বিতীয়টো ভিডিঅ'। রোদারি তুমি পুয়া দেখিবি কি সুমাহি ফাগুনি প্রাণত আউরি বাউলি। বন্ধুসকল, এই ভিডিঅ'টো মই চালো, কিন্তু আপোনালোকেও চালে, মই কিন্তু এটা কথা বুজি নাপালো, এইজন মহিলা নে পুৰুষ একো ধৰিব পৰা নাই। গতিকে আকৌ এবাৰ চাই লওঁ নে কি কোৱা? রোদারি তুমি পুয়া দেখিবি কি সুমাহি ফাগুনি প্রাণত আউরি বাউলি। বন্ধুসকল, এইজন এজন পুৰুষে হয়, ইয়াক মই আৰু কি ক'ম, ইয়াক কৈ জানো কিবা লাভ আছে। কিন্তু নোকোৱাকৈতো থাকিব নোৱাৰো, এনেকুৱা মক্কেলামী কামবোৰ কৰি থাকিলে অসহ্য লাগে। গতিকে অকণমান ধুইয়ে দিওঁ। ভাই শুন, তই টিকটক কৰ, আল কৰ, বাল কৰ, তাত মই ক'বলৈ নাযাওঁ, কিন্তু এনেকুৱা হিজিৰামী কামবোৰ কিয় কৰ? ভাল নালাগে, নকৰিবিচোন। কিবা লাগে নে তোৰ সিটো হ'ব মন নাছিলে, মানে মই ব্যক্তিগত প্ৰতি মানে এইটো হৈ গ'লি। মইনা কলিজা, তোমাক দুটামান কথা কওঁ, কথাকেইটা আমাৰ গুৰুত্ব দি শুনিবা। মানে মা দেউতাই তোমাক জন্ম দিছে, জন্ম দি ডাঙৰ দীঘল কৰিছে, এটা কথা ভাবি যে মোৰ ল'ৰা এদিন ডাঙৰ হ'ব, ডাঙৰ হৈ ঘৰখনলৈ এটা সন্মান আনিব, আৰু সেই সন্মানটোক লৈ আমি গৌৰৱ কৰিব পাৰিম। কিন্তু তই কি কৰিছ, মা দেউতাক সপোনবোৰ, মা দেউতাৰ যিকণ সন্মান আছে ন, সেইকণকো মানে ধূলিৰ লগত মিহলি কৰি দিছ। আৰু এটা বেকাৰ আছ, তাত থাক, এনেকুৱা মক্কেলামী কামবোৰ কৰি পেলাই মা দেউতা মোৰকেইটা কিয় চুবাইছ তই এনে? মই এটা কথা গম পাইছো যে তোৰ ছোৱালী হ'ব মন আছিলে, কিন্তু কি কৰিবি, এনেকুৱা হৈ যায়, বহুতৰ লগত হৈ যায়। গতিকে এনেকুৱা আৰু আলবাল ভেকুলী চাল কামবোৰ নকৰিবি, কিয়নো মা দেউতাৰ যিকণ সন্মান আছে সেইখন মই বচাই ৰাখ। এনেই য'ত ত'ত নি পেলাই পেলাই নিদিবি সন্মানখিনি। তোক ইমানেই ক'লো আৰু মই।
বন্ধুসকল এনেকুৱা কিছুমান মক্কেলৰ বাবে আজি টিকটক এপটো বন্ধ হ'ব গৈ আছে আৰু বন্ধ হ'ব কিয়নো টিকটকত যদি মক্কেলাই ফকতে কামবোৰ কৰি থাকে চ' বন্ধ হৈয়ে যাব এতিয়া দুটা মানে মোক তলত কমেণ্ট কৰি কওঁ ভাই ই বনাইছে ই কৰিছে তো তাক কিডাল হয় আৰু মই সিহঁতক কি ক'ম জানা ঘাণ্টা মাৰেকা বন্ধুসকল এই আছিল আজিৰ ভিডিঅ'টো যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা ঘণ্টা বজাত দবাবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা মক্কেলবিলাকৰ কি কৰিব লাগে তলৰ কমেণ্ট বক্সত জনাব গতিকে আজিলৈ এৰিলো ধন্যবাদ জয় আই অসম 1 মিনিট যোৱাৰ আগতে এতিয়া আচৰি টিকটক ভিডিঅ' চাই লওঁ আজিৰ ভাই টিকটক নকৰো কৰিলে ভালকে কৰিম ইছলামী নকৰো